ছাত্ৰ ছাত্ৰীৰ বাবে আজি আমি 15 দিনীয়া স্কুলত দিয়া যোন চক শিকন সমল হয় তাৰ আমি আজি মেথছৰ বুকটো আমি আৰম্ভ কৰি আছো। মেথছৰ ফালে যাওঁ। আজি আমি মেথছৰ ডিসকাস কৰোঁ। মেথছৰ দিয়া হৈছে ৰবা চাই লয় গণিতৰ দিছে। গণিতৰটো দিছে যে মুঠতে কিমান হিসাব কৰা আৰু উদাহৰণ দিয়া। এতিয়া চোৱা ইয়াত দিছে 1টা 2টা 3টা 4টা 5টা আমি ইয়াত দেখাই লিখি দিছে যে 5টা বুলি। আৰু আকৌ চোৱা যে ইয়াত লিখিছে 1 2 3 4 5 6 6টা ইয়াত বল আছে। 6টা ইয়াত 6 দিছে। আকৌ চোৱা নিজে কৰা বুলি যোনটো দিছে এটা 1 2 3 4 5 আমি ইয়াত লিখিব লাগিব 5 ইয়াত লিখি দিয়া হৈছে 5 দেখিলানে। আকৌ চোৱা যোগ প্লাস দিছে। প্লাস মানে হৈছে যোগ, অসমীয়াত যোগ বুলি কয়। আকৌ চোৱা 1 2 3 4 এটা আকৌ 4টা লিখিলো দেখিলানে। এনেকৈ কৰিলে হল। আকৌ বাকি আকৌ চোৱা তেনেকৈ আছে। ইয়াত যি দিছে 1 2 3 4 5 ইয়াত লিখিছে 5টা বুলি। 1 2 3 4 এটা আকৌ 4 আছে। 5 4 কিমান হৈছে 9 দেখিলা। আকৌ ইয়াত 10 আছে। 10 আৰু 5 যোগ কৰিলে কিমান হ'ব 5ৰ 5 বহিল আৰু 1ৰ 1 বহিল কিমান হ'ল 15। এতিয়া দেখিলানে এনেকৈ 15। আকৌ চোৱা 2 আকৌ 2 আৰু তলত আছে 32 দেখিলানে 3 আৰু 2 ইয়াত আকৌ দিছে 22 আৰু 32 2 2 4 আৰু 2 3 হৈছে 5 কিমান হৈছে 54 হলনে। আকৌ নেক্সট উদাহৰণ চোৱা। উদাহৰণ লিখিছে যে 4 যোগ 1 4 1 5 3 2 5 2 3 5 1 4 5 আৰু 0 আৰু 5 হলে 5 বহিব দেখিলা। আকৌ নিজে কৰা বুলি দিছে যে নিজে কেনেকৈ কৰিব লাগে তোমালোকে চোৱা। 9 যোগ 7 8 যোগ দেখিলা 9 যোগ 0 কিমান হ'ব 9 8 যোগ 1 সমান কিমান হ'ব 9। এতিয়া আমি লিখিব লাগিব ইয়াত 9 5 আৰু 4 9 7 2 9 8 1 9 3 6 9 7 2 9 5 4 9 আৰু 6 3 6 9। এতিয়া আমাৰ এইকেইটা শেষ। এতিয়া আমি এইটো শেষ কৰিলো। এইটো চোৱা এতিয়া আমি এইটো শেষ কৰিলো। এতিয়া আমি যাওঁ নেক্সট পেজলৈ। 4 নম্বৰত দিছে তোমালোকৰ ঘৰত থকা বাচন বৰ্তনৰ হিচাপ লোৱাচোন। এটা তোমালোকৰ ঘৰত বাচন বৰ্তন আছে গম পোৱাই ন। এতিয়া দিছে যে বাচন বৰ্তনৰ হিচাপ কৰা। প্ৰতিবিধ বাচনৰ সংখ্যা লিখা। মুঠতে কিমানটা বাচন পালা। এতিয়া তোমালোকৰ ঘৰত বাচন কেইটা আছে। মোৰ ঘৰত আছিলে কাঁহী আছিলে 75খন। তোমালোকৰ ঘৰত যেইটা আছে সেইকেইটা লিখিলে হ'ল। চামুচ আছে মোৰ ঘৰত 5খন মই লিখিলো 5খন বুলি। বাতি আছে মোৰ 20টা আকৌ মই লিখিলো 20টা। গিলাস আছে 25টা লিখিলো আকৌ 25টা। এতিয়া চোৱা 5 5 10 10 5 15 15 5 হাতে গলে 1 7 7 2 9 9 2 11 11 আৰু আমাৰ হাতে কিমান গৈছিলে 1 11 1 12 আমি ইয়াত পালো 125। একে ধৰণে দিছে আকৌ চোৱা একে ধৰণে তোমাৰ পঢ়াৰ সঁজুলিবোৰৰ হিচাপ কৰা। তোমাৰ ঘৰৰ সঁজুলি যিমান কিতাপ আছে কিতাপ পত্ৰ এইবিলাক হিচাপ কৰিবলৈ দিছে। চাই লোৱা কিতাপ আছে মোৰ তাত 35খন। তোমালোকৰ লগত কেইখন কিতাপ আছে সেইখন কিতাপ লিখিলেই হ'ল। বহি আছে 16খন, কলম আছে 10খন, পেন্সিল আছে 8ডাল আৰু ৰবৰ আছে 3টা। তো মুঠতে মোৰ কিমানটা হ'ল এতিয়া এইটো হিচাপ কৰি ল'ব লাগে। আকৌ চোৱা 5 6 11 11 8 হৈছে 19 19 3 হৈছে 22 22ৰ 2 হাতে গ'লে 2 3 1 4 4 1 5 আৰু মোৰ হাতে গৈছিলে 2 কিমান হ'ল 7 72। তোমালোকৰ ঘৰত যেইখন কিতাপ আছে সিমানখন কিতাপখন লিখিলে হ'ল। বহি তোমাৰ লগত যেইটা আছে সেইকেইখন বহি লিখিলে হ'ল। উদাহৰণ 6 আকৌ চাওঁ। উদাহৰণ 6 দিছে 20টা পাৰ চৰাই আৰু 18টা কাউৰী চৰাই গছৰ ডালত বহি আছিল। মুঠতে কিমানটা চৰাই বহি আছিল এতিয়া লিখিবলৈ দিছে। 20টা পাৰ চৰাই আৰু 18টা কাউৰী চৰাই গছৰ ডালত বহি আছিল। এটা গছৰ ডালত বোলে 20টা আৰু 20টা পাৰ চৰাই আৰু 18টা কাউৰী চৰাই গছত বহি আছিল। মুঠতে আমি কিমানটা পালো এতিয়া আমি লিখিম 20 আৰু 18 যোগ কৰিবলৈ দিছে। এই দেখুৱাই দিছে 0 আৰু 8 8 বহিল 2 1 3 মুঠতে আমি পালো 38টা পাৰ চৰাই 20টা কাউৰী চৰাই 18টা 8 8 বহিছে আৰু 2 1 3 38টা। 7 নম্বৰত দিছে তোমালোক ওপৰৰ উদাহৰণটো চাই এতিয়া
তলৰ প্ৰশ্নকেইটা নিজে কৰা বুলি দিছে। দেউতাই পুখুৰীৰ পৰা মাছ মাৰি মাছ পালে। এতিয়া বৰালি পাইছিলে মোৰ দেউতাই 20টা, তো তোমাৰ দেউতাই কিমানটা পাইছে সেইটো নহয়, ইয়াত যিমানটা দিছে সেইকেইটাই লিখিব লাগে। বৰালি 20টা, গৰৈ 32টা আৰু পুঠি 18টা। 8 2 হৈছে 10, 10 0 হাতে গ'লে 1, 3 2 5, 5 1 6, হাতে গৈছিলে 1, 6 1 7। এতিয়া আমাৰ হৈছে টোটেল আমি কিমান পালোঁ 70টা মাছ পালে। আকৌ 8 নম্বৰত চোৱা কিমান থাকিলে বা কিমান থাকিল, ইয়াত যিকোনো ক'লেও হ'ব। কিমান থাকিল আছে, মই কিমান থাকিলে বুলি ক'লোঁ। এতিয়া কিমান থাকিল বিয়োগ কৰা উদাহৰণত দিছে। এতিয়া ইয়াত দিছে বাল্টি 1টা 2টা 3টা 4টা 5টা, 5খন বাল্টি ইয়াত আছে 3খন বাল্টি। আচ্ছা 5ৰ পৰা 3 গ'লে 2, এটা নিজে কৰা চাই লোৱা। 9ৰ পৰা 8 গ'লে 1, 10ৰ পৰা 2 গ'লে 8, 20ৰ পৰা 15 গ'লে 5, 5ৰ পৰা 5 গ'লে 0, এই 0ৰ পৰা 0 গ'লে 0ই পাবা, 12ৰ পৰা 10 গ'ল 2, এইটো আমি পালোঁ। এতিয়া নেক্সট আমি আকৌ কৰোঁ, উদাহৰণ দিছে বিয়োগ কৰা। এই উদাহৰণকেইটা তোমালোকে চাব পাৰা বা নাচালেও হ'ল। এতিয়া আমি ডাইৰেক্ট 10 নম্বৰলৈ আহিছোঁ। এডাল আমৰ গছৰ 25টা আম আছিল, তাৰে 12টা আম খৰি পৰিল। এতিয়া গছডালত কিমানটা আম থাকিল? এডাল আম গছত 25টা আম আছিলে, এডাল আম গছ। তাৰপিছত তোমাৰ ঘৰতো আম আছেই হ'বলা, তো চাই লোৱা 25টা আম আছে, 25টাৰ ভিতৰত তাৰে 12টা আম খৰি পৰিল। এতিয়া গছডালত আমকেইটা আমি কিমানখন পালোঁ, কিমানটা পালোঁ এইকেইটা লিখিবলৈ দিছে। খৰি পৰিছে 12টা আৰু গছৰ আম আছিল 25টা। 25ৰ পৰা 12 মাইনাছ কৰিম, তো 5ৰ পৰা 2 গ'লে 3 আৰু 2ৰ পৰা 1 গ'লে 1। এতিয়া আমি পালোঁ 13টা। 13টা আম আমাৰ লগত থাকিল। আমি আকৌ যাওঁ নেক্সট পেজলৈ। বিকিৰ হাতত 35 টকা আছিল, তাৰে 20 টকা সি খৰচ কৰিলে। এতিয়া তাৰ হাতত কিমান টকা থাকিল? এতিয়া মুঠ টকা আছে 35 টকা, তাৰে খৰচ কৰা হ'ল 20 টকা। এতিয়া চোৱা আমি মাইনাছ কৰিব লাগিব, এইটো বিয়োগৰ অংক হয়। মাইনাছ মানে হৈছে বিয়োগ, তোমালোকে বিয়োগ নেওতা জানাই। এতিয়া 5ৰ পৰা 0 গ'লে 5, 3ৰ পৰা 2 গ'লে 1। এতিয়া আমি পালোঁ 15টা। 15 টকা আমাৰ হাতত থাকিল। আকৌ নেক্সট আমি 12 নম্বৰ, ছবিটো চাই বিয়োগ অংকটো কৰা বুলি দিছে। এতিয়া ছবি ইয়াত দিছে, ইয়াত চাই লোৱা। ইয়াত ব্লেক কালাৰ কৰি দিছে আৰু ইয়াত ব্লেংক আছে, এই ব্লেংকখন চাই লোৱা। তাৰপিছত আমি ইয়াত টোটেল মই গন্তি কৰি পাইছিলোঁ 39খন মুঠ ঘৰ আছে ইয়াত। তোমালোকেও চাই ল'ব পাৰিবা। 1টা 2টা 3টা 4 5 6 7। এতিয়া 7 আৰু আমি এইফালে একবাৰ গন্তি কৰি আমাৰ এনচাৰটো ওলাই যাব। এইটো আৰু এইটো পূৰণ কৰিলে আমাৰ মুঠ ঘৰ কিমানটা আছে আমি পাই যাম। এফালে পালোঁ আমাৰ 7, আকৌ আমি এফালে গন্তি কৰিম 1 2 3 4 5 6 7। 7 গুণ 49 হয়নে? ছবিটোৰ মুঠ ঘৰ আছে 49টা আৰু কলাকে ঘৰ কেইখন আছে এতিয়া আমি লিখিব লাগিব। 1 2 3, 3টা 4টা 5টা 6টা 7টা 8 9 10 11 12 আৰু 13। এইটো কলা ঘৰ আমি পালোঁ 13টা। এতিয়া খালী ঘৰ থাকিল কেইটা? এতিয়া 39ৰ পৰা 13 মাইনাছ কৰিলে যিমানটা থাকিব সিমানেই হ'ব আমাৰ এই খালী ঘৰ কেইটা। এতিয়া 9ৰ পৰা 3 গ'লে 6, 4ৰ পৰা 1 গ'লে 3, আমি পালোঁ 36টা। এতিয়া নেক্সট আকৌ চাই লোৱা। 13 নম্বৰত দিছে এখন তামোল বাৰীত তামোলৰ গছত টুকুৰা চৰাইৰ 35টা বাঁহ আছিল। এখন তামোল বাৰীত তামোলৰ গছত, তামোল বাৰী তোমালোকে দেখিছাই নিশ্চয়। 35টা ঘৰ আছিলে, তাৰে 25টা ভাঙিল। 5ৰ পৰা 5 গ'লে 0, 35ৰ পৰা আমি 25 মাইনাছ কৰিম, মানে বিয়োগ কৰিম। এতিয়া 5ৰ পৰা 5 গ'লে 0, 3ৰ পৰা 2 গ'লে 1। আমাৰ থাকিল 10খন ঘৰ সিহঁতৰ আছে। টুকুৰা চৰাই 10খন ঘৰ পালোঁ আমি, এতিয়া আছে বৰ্তমান। নেক্সট কুৱেশ্যনত চোৱা। ৰাহাং খুৰাদেউৰ পদূলিমুখত জোপোহা জবা ফুলৰ গছ আছিল। এজোপা 35 পাহ আৰু আনজোপাত 46 পাহ ফুল ফুলি আছিল। গছজোপাত মুঠতে কেইপাহ ফুল আছিল? কেইপাহ ফুল আছিল গছজোপাত? এতিয়া আমি লিখিব লাগিব। 23 পাহ আছিল। কি আছিল? 23 পাহ। এজোপাত 23 পাহ আৰু এজোপাত কিমান আছিল? 46 পাহ।
এতিয়া আমি এইকেইটা যোগ কৰিলে যিমান পা হ'ব সেইখানেই হ'ব আমাৰ এনসাৰ 6 আৰু 3 যোগ কৰিলে 9 আৰু 4 আৰু 2 যোগ কৰিলে 6 69খন আমি কি পালো ফুল পালো এখন থালত 14টা লাডু আছিল তাৰে 4টা অকণে খালে থালত কেইটা লাডু থাকে ইমান ধুনীয়া কুৱেশ্যন চাইলো বাপৰে এখন থালত 14টা লাডু আছিল তোমালোকৰ ঘৰত লাডু মই থালত মায়ে দিছিলে 14টা তাৰে তুমি খালা 4টা আৰু কেইটা লাডু থাকিল 2টা হৈ গ'ল 14টাৰ পৰা 4টা মাইনাস কৰিলে যিমানটা থাকিল সিমানে এই থালিখনত লাডু থাকিল 2টা লাডু আছে এতিয়া তোমাৰ হাতত 12টা বগৰী আছে আৰু ভণ্টিয়ে 6টা বগৰী দিলে এতিয়া তোমাৰ হাতত মুঠতে কেইটা বগৰী আছে এটা 12টা কি আছে তোমালোকৰ বগৰী আছে ভণ্টিয়ে 6টা দিলে 12 আৰু 6 যোগ কৰি দিয়া কিমান হ'ব 18টা বগৰী হৈ গ'ল এনসাৰটো আকৌ চোৱা এখন ফলি আৰু এডাল পেন্সিলৰ দাম 15 টকা এখন ফলি আৰু এডাল পেন্সিলৰ দাম কিমান টকা বুলি কৈছে 15 টকা ফলিখনৰ দাম হৈছে 14 টকা পেন্সিলডালৰ দাম কিমান ফলি আৰু এডাল পেন্সিলৰ দাম 15 টকা আছিল তাৰপিছত ফলিখনৰ দাম হৈছে 14 টকা পেন্সিলডালৰ দাম কিমান এটা 15ৰ পৰা 14 মাইনাস কৰা কিমান হ'ল 1 টকা জংকিৰ জালত 21টা পুঠি আৰু 27টা খলিহনা মাছ আছিল জংকিৰ হাতত কেইটা আছিল 21টা পুঠি আৰু 27টা খলিহনা মাছ আছিল জংকিয়ে মুঠতে কেইডাল মাছ পালে এটা জংকি 21 আৰু 27 যোগ কৰিলে কিমান হ'ব 21 আৰু 27 কিমান হ'ব 21 ইফালে 7 হ'লে 8 আৰু 2 2 4 48টা মাছ এতিয়া আমি আকৌ যাওঁ সমাধান কৰা আৰু যোগফলবোৰ উত্তৰ মিলাই তলত দিয়া ধৰণে ৰং কৰা আমি স্ক্ৰীনৰ ওপৰত তোমালোকে নম্বৰ পাবাই এইখন চালে হ'ল এতিয়া চোৱা সেউজীয়া দিছে 0,7 হালধীয়া দিছে 1 8 আৰু 17 কমলা 2 9 আৰু নীলা দিছে 3 11 17 ৰঙা 4 12 13 বগা 6 15 16 গোলাপীয়া 5 আৰু 14 এটা ৰং কৰা আমি ইয়াত দেখাই আছো তোমালোকৰ ওচৰত আকৌ চোৱা আমি হালধীয়া স্ক্ৰীনৰ ওপৰত চোৱা হালধীয়া আহি আছে হালধীয়া 1 8 17 এতিয়া আমি 1 এইটো 1 প্লাস 0 মানে 1 হ'ব ইয়াত হ'ব হালধীয়া আকৌ দিছে 8 এতিয়া আমি 8 বিচাৰি চাম এইটো চোৱা 7 1 8 আকৌ দিছে 17 তোমালোকে ইয়াত নিজে বিচাৰি ল'বা তেনেকৈ এটা 7 1 8 হৈছে তেনেকৈ 17 বিচাৰি ল'বা তাত দিবা আকৌ হালধীয়া আৰু তাৰপিছত আকৌ কমলা দিছে 2 এইটো চোৱা 1 1 2 এনেকৈ ইয়াত দিবা কমলা কালাৰ 9 7 2 9 এনেকৈ গোটেইবিলাক বস্তু বিচাৰি ল'বা যোগ কৰি ল'বা এনেকৈ দেখিলে দেখিছা নহয় 7 2 9 এটা আমি 9 আছিলে 7 2 9 ইয়াত হ'ব কমলাৰ কালাৰ এনেকৈ নীলা কালাৰৰ 3 আছে তোমালোকে ইয়াৰ পৰা বিচাৰি লৈ পেলাই লিখিলে হ'ল তোমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে এবাৰ কমেন্ট কৰি পেলাই কোৱা যদি ভাল পোৱা ভিডিঅ'খন আমি আকৌ তোমালোকৰ কাৰণে ভিডিঅ'খন আকৌ নতুন ভিডিঅ' আমি বনাম তোমালোকে ভিডিঅ'খনত তোমালোকক কেনেকুৱা লাগিল ভিডিঅ'টো তোমালোকে নিশ্চয় কমেন্ট কৰিবা আৰু লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা আগন্তুক আকৌ তোমালোকে কিবা প্ৰশ্ন কাকত কিবা তেনেকৈ পোৱা বা তেনেকুৱা ধৰণৰ কিবা নাজানিলে আমাক কমেন্ট কৰা বুকবিলাকৰ আমি তোমালোকৰ যিখন কুৱেশ্যন পেপাৰ হ'ব বা যিয়ে হওক কুৱেশ্যন কৰা আমি তোমালোকক সেই কুৱেশ্যনৰ এনসাৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম